Hello and welcome back to my channel guys. Tomorrow ane din notun video le apnalok সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে তো যোৱা 18 সেপ্টেম্বৰ তাৰিখে আমাৰ আৰক্ষী বিভাগৰ সকলোবোৰ পদৰে ৰিজাল্টসমূহ মুকলি কৰা হ'ল তো মই আপোনালোকক জনাব পাই বহুত সুখী যে মই দুটা পোষ্টৰ বাবে সিলেকশন হৈছো তো মই আগৰ ভিডিওত আপোনালোকক কৈছিলো যে যেহেতু দুটা বেলেগ বেলেগ পোষ্ট হয় আপোনালোকে বেলেগ বেলেগ কো এক্সাম দিছে উইথ বেলেগ বেলেগ ৰোল নাম্বাৰ আপোনালোকৰ তো আপোনাৰ যদি এক্সাম ভাল হৈছে দুটা পোষ্টৰ বাবে নাম আহিব তো কিছুমানে এই ভিডিওটোত নেগেটিভ কমেন্ট কৰিছিল যেনেকুৱা নহয় কিন্তু মই তেওঁলোকক ভালদৰে বুজাই পেলাই ৰিপ্লাই দিছিলো তো মোৰ নিজৰে আজি দুটা পোষ্টৰ বাবে সিলেকশন হৈছে মই আসাম পুলিচ ইউবি কনষ্টেবলতো সিলেকশন হৈছো আৰু কমান্ডো বেটেলিয়নতো সিলেকশন হৈছো তো মই সঁচাকে বহুত সুখী আৰু এই দুই দিন ভিডিও বনাব পৰা নাই কিয়নো ৰিজাল্ট ভাল হোৱা শুনি ওচৰ চুবুৰীয়া আমাৰ আলহী দুলহী আৰু যিবোৰ মোৰ লগ এইবোৰ আহি আছে ঘৰত তো ভিডিও বনাব পৰা নাই আৰু মই যেতিয়া কমান্ডো বেটেলিয়নৰ ফিজিক্যাল এক্সাম দিব গৈছিলো তো তেতিয়া মই এটা মানে কোড গৈছিলো কোড মোৰ এক্সাম আছিল তো এনেকুৱা এটা সৰু ভিডিও বনাইছিলো কিন্তু মই তেতিয়া আপলোড দিয়া নাছিলো ভাবিছিলো যে যেতিয়া চাকৰি হ'ব তো মই তেতিয়া আপলোড দিম তো মোৰ যিদিনা ফিজিক্যাল এক্সাম আছিল সিদিনা বহুত বৰষুণ দি আছিল তাৰ বাবে আমি ফিজিক্যাল এক্সাম দিবলগীয়া ফিল্ডখনত বহুত মানে বোকা হৈছিল তো আমি বৰষুণ কমাৰ বাবে যেতিয়া ৰখি বহি আছিলো তাৰে এজন ছাৰে আমাক কৈছিল যে তোমালোকে বোকা ভয় নকৰিবা কিয়নো তোমালোকে কমান্ডো বেটেলিয়নৰ ফিজিক্যাল এক্সাম দিব আহিছা তো কমান্ডো সেইজনকে কয় যিজনে সূৰ্যৰ পোহৰ নোসোমা জাগাত যায় ডিউটি কৰিব পাৰে তো ছাৰৰ এই কথাটোৱে আমাক বহুত মানে উৎসাহ দিছিল আৰু আমি ফিজিক্যাল এক্সাম আমাৰ ভাল হ'ল ভাইবাৰ বাবে সিলেকশন হলো আৰু ভাইবাও ভাল হ'ল যোৱা 18 তাৰিখে ৰিজাল্ট দিলে তো সিলেকশন হলো যেহেতু মই তো সেই বোকা হোৱা ফিল্ডখনৰ এটা ভিডিও মই ফেসবুক পেজ এটাত পাইছিলো আৰু তাৰ পৰা মই কালেক্ট কৰিছিলো আৰু এই মই কালেক্ট কৰা ভিডিওটো মোৰ ভিডিওটোৰ শেষত আপোনালোকক দেখাই আছো তো তাৰ আগতে মই সিদিনা ক'ত ফিজিক্যাল এক্সাম দিব গৈছিলো আৰু কেনেদৰে গৈছিলো সেই ভিডিওটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো আৰু যিসকলে মানে এতিয়ালৈকে কোনো ধৰণৰ ফিজিক্যাল ইন্টাৰভিউ দি পোৱা নাই আৰক্ষী বিভাগৰে হওক বা অন্য বিভাগৰে হওক তো তেওঁলোকে এই ভিডিওটো চালে নিশ্চয় অলপ মানে ফিজিক্যাল এক্সামৰ প্ৰসেসবোৰ গম পাব সবৰে বাৰু প্ৰসেসবোৰ অলপ বেলেগ হয় তথাপিও এটা আভাস পাব তো ভিডিওটো চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই ভিডিও সমূহ দিলে আপোনালোকে নটিফিকেশনৰ সহায়ত গম পায় তো বলক ভিডিওটো আৰম্ভ কৰো মোৰ ফিজিক্যাল এক্সাম 7/4/2022 অৰ্থাৎ এপ্ৰিল মাহত বাস্কা ডিস্ট্ৰিক্ট বৰবাৰী পুলিচ ৰিজাৰ্ভ ফিল্ডত হৈছিল তাত আগতে গৈ পোৱা নাই গতিকে আমি এনেকৈ গুগল মেপ চাই গুগল মেপৰ সহায়ত ফাইনালি জাগা গৈ পালো আৰু মোৰ ৰিপৰ্টিং টাইম আছিল 8 বজাত গতিকে আমি ঘৰৰ পৰা 5:30 বজাতে ওলাইছিলো যেহেতু তেতিয়া ঠাণ্ডাৰ দিন আছিল আৰু গৈ পাই দেখিলো এনেকৈ সকলোৱে লাইন হৈ আছে ময়ো লাইন জয়েন কৰি আপোনালোকক দেখাই আছো তাৰ পাছত আমি ভিতৰত এন্ট্ৰি কৰিলো আৰু আমাক এনেকৈ সিৰিয়েল নাম্বাৰসমূহ দিয়া হ'ল কিন্তু কি কৰিব আমাৰে কপাল বেয়া একদম বৰষুণ আৰম্ভ হৈ গ'ল বৰষুণত আমি ইনকে আছো এইগিলা চব কৰি আছে চাকৰি দেখাছে নহয় 180টা পোষ্টত আপি হিচাপ নাই কিমান কামান্দ হ'বতো বৰষুণ কমা ৰখি ৰখি তাইও বেচেৰি গেমতে ধৰিলাক আৰু ইফালে চাকচোন চবে একদম গোল গোলকে বহি লৈছি আৰু পুৰা মেলত থৈছি উপায় নাই দিয়ক যিহেতু বৰষুণ কমা নামে লনাই আজি যি দেখিলো আৰু বৰষুণ নকমে আৰু এনেকৈ চব বহি আছে পানী একদম পুৰা জমা হৈ গ'ল কিন্তু বৰষুণটো এতিয়া অলপ এৰিব ধৰিছি আৰু আমাক তাত ৰানিঙৰ কাৰণে লৈ যাব ৰাস্তাৰ লাইন হৈছো মই যাম আৰু আমি 20 জনক লাইন কৰাইছি যাম আৰু আমি এতিয়া লাইন হৈছো 20 জন আৰু ইয়াতে এইবোৰ এনেকৈ টেণ্ট বনাই থোৱা আছে আমাক ইয়াত ড্ৰেছ চেঞ্জ কৰিব দিছে তাৰ পাছত হ'ব আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকক মই অলপ ভিতৰৰ দৃশ্য দেখাব পাৰিছোঁ কিয়নো আজি বৰষুণ দি আছিল তাৰ বাবে টেণ্টবোৰত পুৰা পানী সোমাই গৈছে তাত বেগ থবৰ জাগা নাই গতিকে বেগ মোবাইল চব আমাক লগতে ৰাখিব দিছে আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে কেণ্ডিডেট কিমান হৈছে তো কম্পিটিশ্যন বহুত হাৰ্ড হৈছে তো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকক মোৰ লগত কাৰণে বনাও হ'ব
দাউৰি আহিলোঁ মানে এই চব বহি আছে দাউৰি পেলাই বোকাখিনি দেখে বোকা এই দূৰত বোকা আছে আৰু দেখাব নোৱাৰিম দেখাব নোৱাৰি ভৰিত দেখি দা এলা বোকা গোটাই বোকা একদম বোকা বোকা হৈ গৈছে অৱস্থা নাই একদম বোকা আহিছে ৰানিং হৈ গ'ল মোক কাণুকলি বোকা আহিছে আৰু ৰানিংটো হৈ গ'ল এতিয়া লং জাম্প বাকী আছে 100 মিটাৰটো বাকী আছে 100 মিটাৰটো বাকী আছে আজি একদম ৰাতি হ'ব আৰু এতিয়া কিমান টাইম হ'ল 12টা বাজি গ'ল অলপ দেখাই দিয়া 12টা বাজি গ'ল বহি আছে এইবিলাক চব বহি আছে বেক কৰি দা দুটা তিনিটা বেটছৰ এটাহে মানে লং জাম্পহে গ'ল আমাৰ লং জাম্প অলপ দেৰিকৈ ষ্টাৰ্ট হ'ব তাৰপিছত আমাৰ 100 মিটাৰ ৰেচ আছে এতিয়া চাওঁ আৰু কিমান টাইম যায় কিন্তু ৰানিং ষ্টাৰ্ট হওঁতে বহুত দেৰি হৈ গ'ল বৰষুণৰ কাৰণে বহুত সময় ৰখিলোঁ আৰু যাওঁ আৰু এক ইণ্টাৰভিউ মই চাপো যাওঁ আমি লাষ্ট নহয় নেকি আমি লাষ্ট নহয় না আৰু আছে বহুত আছে আৰু আজিৰ দিনত ফাৰ্ষ্ট তুমি হৈছা ইমান পিছত শুনিছি কিবা অলপ খালোঁ আৰু এতিয়া আমি যাওঁ আৰু জেকেটটো এৰি থৈছি জেকেটটো আনিব যাব লাগিব জেকেটটো ভিতৰতে আছে আমি বাহিৰত আহিলোঁ এতিয়া যাওঁ কিবা খালোঁ অলপ একদম অৱস্থা নাই খায়ে আছো আৰু আহিব লগা হ'ল ভিতৰত জেকেট মাথাটো ভাল হৈছে মানে ভাবাতে দুখতে নাই দি পেলাইও দুখ হৈছে আৰু এটা এক্সিডেণ্ট নহ'ল বাকী মিছামিছি পৰীক্ষাও দিব নাগলা পৰীক্ষাততো বেক লাগিলে জেকেট এৰি গ'লোঁ সেইকাৰণে আৰু আহিব লাগিল জেকেটটো নিবা আন্ধাৰে হ'ল আৰু আমি এতিয়া যাওঁ আন্ধাৰে এতিয়া কিমান টাইম হ'লনো টাইমটো 6টা বাজে 6টাই বাজে আৰু 6টা বজাত আমি তাৰ পৰাই যাম ফাইনেলি আহি পালোঁ এতিয়া জাষ্ট আহি পালোঁ ৰাতিয়ে হ'ল ই পূৰা আহিয়ে একদম থুচপা ধৰিছে দিনটো ৰখি তো চাওক 8টা 8 হ'ল ভিডিঅ'টো ইমানেই আছিল বাই বাই ফিল্ডখন কেনেকুৱা হৈছিল দেখাম বুলি আপোনালোকক মই ভিডিঅ'টোৰ প্ৰথমতে কৈছিলোঁ আৰু মই এটা ভিডিঅ' কালেক্ট কৰিছিলোঁ তো চাই লওক আপোনালোকে এই চাচোন ধনজিত যা এই ধনজিত যা এই এতে ধৰিব পাৰি নেকি মানুহ পুৰা পেক